মাই গড বহুত ধুনীয়া লাগিছে তাক সঁচাকে পেণ্ডেলটো বেছি ধুনীয়া লাগিছে তই এইযোৰ হেৰি তই মানুহ তলৰ পৰাহে লুটিয়াই চাওঁ নেকি এইযোৰ মানে পিয়'ৰ লেডাৰ কি ক'লে পিয়'ৰ লেডাৰ মানে হৈছে মানে কি বিশুদ্ধ চামৰা মানে ইমান বিশুদ্ধ চামৰা যে গৰু মৰাৰ আগতে গৃহস্থক চামৰা দাম দি থৈ দিছে মানে বেছি মানে পিয়'ৰ লেডাৰ যে বেছি এনেকে হেঁচা দি পিন্ধিব নোৱাৰো কিয় তাক মাত ওলাই যায় হেম্বে ইয়াৰ কাপোৰো ধুনীয়া লাগিছে ন ইয়াৰ ধুনীয়া লাগিছে এইবোৰ মস্তি লাগিছে নে লাগিছে এক মিনিট চা আকৌ সুধ কাৰ মাত বেছি শুন মস্তি লাগিছে নালাগিছে ছোৱালী মানুহৰ মাতে বেছি মস্তি লাগে ক'ৰ পৰা আনিলি এইটো এইবাৰ বিহুত মই বহুত কষ্টকে খুজি লৈছো তাক কাৰ কয় এই ক সেইটো ক'ব নোৱাৰিছো তাক হৈ যায় ক'লে যে আপুনি পিটিছে নক'লেও যে পিটিছোঁ এই যে আপোনালোকৰ ঘৰৰ চাইজ দেখুৱাই কথা নকবি মণিবই দিছে কি দিছে এই যে দীঘল চোলাটো দিছে ঘড়ীটো দিছে পেণ্টটো দিছে জোতাটো দিছে সেইটো কি দিলে আৰু ক'ব নোৱাৰিছো ছাৰ কৈ দিয়া আৰু মইনা পেন এটাও দিছে মোক খচাব সেইকাৰণে ফাংচনলৈ মই দ্ৰব্যভাগ পিন্ধি আহিবলৈ বিচাৰিছোঁ আনলাত নাই হ'ব ছাৰ এই দুটাকে আজি দুটা মিলিজুলি পিন্ধিছো ইয়াক আকৌ মৰমতে আপোনালোকেহে মোহন মাতে মই আকৌ তাৰ গাৰ ৰংটোৰ লগত মিলাই মৰমতে কালা মোহন বুলিহে মাতে কিয় কালা মোহন মাতিছে তোৰ গাৰ ৰংডাল তই চাইছনে নাই কিমান মৰম লগা ক'লা কাৰণে কালা মোহন ছাৰ আজিৰ পৰা আহিলে মই মুখত সেন্দুৰ সানি আহিম ছাৰ সেন্দুৰ সানি আহিলে কি হ'ব তেতিয়া লাল মোহন হৈ যায় ঠিকে আছে সানি আহি পেলাই খালি ইয়াত আকৌ মন মাৰি বহি নাথাকিবি কিয় ছাৰ তেতিয়া আকৌ মনমোহন হৈ যাব বিহু বতৰ ধুনীয়াকে বিহু এটা গাওঁ বুলি ভাবিছো গাওঁনে সেইটোতো ইয়াৰ মেইন হেৰি নাও বুলি বহুত কবিতা বনাই আনিছো মই এনে ঠাইত আজিকালি কবিতাহে লিখিছো হেল্ল' আচ্ছা গান এটা গাওঁনে বিহু বুলি সহযোগ কৰিব লাগিছে আপুনি আছে নে আছে খাটা আছে বাপা বহুত মানুহ হৈছে মই যে আগোলা পাগোলাহে হৈ গৈছো এটা কথা দেই উৎসৱলৈ যেনেকে সকলো হোমে জাপে ওলাই আহিছে অনুষ্ঠান চাবলৈ এতিয়াতো চাগে বহুত মানুহে বিহু বুলি এতিয়াহে কাৰোবাক দেখিছে বিভিন্ন মানুহতো বিভিন্ন জেগাত থাকেতো এই একতাটো ৰাখিব কিন্তু এই একতাটো ৰাখিলে নাজিৰা এইখিনি জেগাত কোনো অপশক্তি একো কৰিব নোৱাৰে আপোনালোকে এই একতাটো সদায় ৰাখিব থেংক ইউ Lagi mati-mati itu adil কিয় তোৰ দেখোন এজনী আছে পাৰ্মানেণ্ট কমলৰ ভনীয়ে সেইজনী তিলতে আছে মাতি নাজিয়ালে আহিছে ইয়াতে যদি ঠাণ্ডা মাৰি থৈছা ইয়াৰ মানে এই দুখন চিম ল'বলৈ মই এখন প্ৰিপেড এখন পোষ্ট পেড
কিন্তু এটা কথা যে আজি ইয়ালৈ মই আহিছোঁ কৃষ্ণ কমল খাটনীয়া কোনো বেছিকৈ হুলস্থুল বা মানে বেছি ফূৰ্তি চিঞৰ বাখৰ কোনেও যাতে নকৰে দেই কাৰোবাক যদি দেখোঁ নহয় বেছি হুলস্থুল কৰা মই যদি নামি গৈ ওচৰ পাবগৈ লাগিলে চাব কিন্তু ময়ো লগত হুলস্থুল কৰাত লাগি যাম আৰু এয়া মোবাইল ন এয়া যে ৰেকৰ্ডিং হৈ আছে দিয়ক ঠিকে দেখিছেনে নাই অকণমান নহয় বহুত পেণ্ডেলত এনেকুৱা হ'ল বহুতে এনেকৈ মোবাইলৰ ৰেকৰ্ডিং কৰিলে পিছত আমাৰ যিজনে শ্ব'বিলাকৰ কথা পাতে তেওঁক ফোন কৰি গালি পাৰিছে আমাৰ হেনো কাপোৰবোৰহে উঠিল মোক নুঠিলে দুইটা আকৌ কালাৰ দেখিছেনে নাই কি কৰিব মায়ে যি বনাই চব দি যায় উপায় নাই বা যাক এই মোবাইলতে হৈছে ভালো হৈছে দেই এতিয়া যিসকল অনুষ্ঠানলৈ অহা নাই তেখেতসকলকতো ইয়াত ৰাতিয়ে চাগে ভিডিঅ'বিলাক ঘৰে ঘৰে গুচি যাব হয়নে একো নহয় চাওক চবেই মিলিজুলি চাওক আপোনালোকে ইমান ভাল পায় কাৰণেতো আমি কে মুহত হয়নে নহয় নহ'লে চেলমণি বদতি ৰেকৰ্ডিং কৰক এইটো ৰেকৰ্ডিং কৰক একো অসুবিধা নাই এতিয়া আগৰ দিনত যে আজিকালি মোবাইলৰ দিনটো আগৰ দিনৰ মানুহে যে কয় ঈশ্বৰে ভালে ৰাখক আজিকালি ক'ব লাগিব ঈশ্বৰে অনলাইন ৰাখক চবকে এই মোবাইল লৈ আমাৰ ঘৰৰ ওচৰত কালি নে পৰহি হুলস্থুল এই চিমবিলাক বন্ধ কৰি দিছে যে এয়াৰচেল ৰিলায়েন্স মানুহটোৱে নতুন কিবা চিম এটা আনি পেলাই পুৰণাটো থৈ নতুনটো ৰিচাৰ্জ কৰি আনিছে বেলেঞ্চ ভৰাই পেলাই কিবা ইটো মোবাইলৰ পৰা ইখন খুলিছে সিখন লগাইছে তেনেকৈ কৈ থাকোঁতে ঘৈণীয়েকে মাতি দিলে ভিতৰলৈ গুচি গ'ল 2 বছৰীয়া পোৱালি এটা আছিল সিটো চিমখন কিবা লিকি পিনে মুখত ভাগি দি দিলে নহয় হুলস্থুল কান্দা কাটা মই ঘৰতে আছোঁ মানুহটোৱে ধুমাধুম ল'ৰাটো লৈ দৰা ধপা কৈছে মই বোলে খুৰা কি হ'ল কৈছে এনেকৈ চিম এখন খাই দিলে মই বোলো এতিয়া ক'ত নিয়ে কৈছে এই লাপু যিটো লৈ দিছিল তাৰ ওচৰলৈ লৈ যাব ন ময়ো হাঁহিছোঁ এনেকৈ মই বোলো চিমখন খাইছে ডক্টৰৰ ওচৰলৈহে নিব লাগে লাপু কৰা ল'ৰাটোৰ ওচৰলৈ কেলৈ লৈ গৈছে বোলে তাক গৈ সুধোঁগৈ ই আকৌ কথা ক'লে বেলেঞ্চটো শেষ হৈ যাব নেকি বিহু এটা গাওঁ যদি কিবা কাৰণে উশাহ ঘূৰি আহি তেতিয়াহ'লে অনুষ্ঠান পিছৰ খিনিলৈ যাম আই সৰস্বতী